Hello everyone, বলক আজি অলপমান খিচিৰি খাই আহোঁ অলপমান নহয় ৰ'ব পেটত ধৰাখিনি ভালকেই খাওঁ সৌৰৰ নাতি নকৰ স্কুল এইটোকে আজি সৰস্বতী পূজা সৌৰৰ নাতি নকৰ স্কুলক লৈ গেলো আমাৰ সৌৰৰ পুতেককো লগ ধৰিলো দুপৰীয়াৰ ভাতকেইটা নবনাকে হ'ব একদিন বাচলিও বহুত বাচা মায়ো সৌৰৰ পুতেকে যিটোহে চাও নিদিছি মই বোলো নালগে দে বাপা যাবা চব যোগাৰ পাতি কৰি থৈ আহিছো ইপিনে আহিলো ৰ'ব খিচিৰিখিনি যে ইমান সোৱাদ হৈছে নহয় ঘৰত আপুনি হাজাৰ জুতি পুতিকে বনাই সোৱাদটো নাপায় আৰু যে বিলাহীৰ টকখান ইমান সোৱাদ হৈছে সঁচা কথা যদি কবা যাওঁ খিচিৰি মানে সৰস্বতী পূজাৰ খিচিৰিখিনিতকেও যে সৰু সৰু আপি গিলে চাদৰ মেখেলা গিলে পিন্ধি আহে মস্ত থৌগা দেখি মাক গিলে ইমান ধুনীয়াকে পিন্ধি দি পঠাই বাপ্পা ঐ কিবা চাই ভাল এইটো দেখছি নে নাইও মৰম লগা বেগ চেগ লো স্কুলখনতো জাগা চাগা বহুত অলপ আহল বহল না সেইকাৰণে বেছি ঠেলা হেঁচা নহল যায়ে খাবা সৰস্বতীৰ কৃপা যাতে চব চলিৰ ওপৰতে হয় সেয়া প্ৰাৰ্থনা কৰিলো বাকী দিনটো বৰ ধুনীয়াকে পাৰ কৰি এতিয়া ঘৰ মোৱা হওঁ ৰ'ব বগৰী চাতিয়া হাতত লৈ লওঁ ধুনীয়া সৰস্বতী দেখাই আছো ৰ'ব কিবা কবা সৰস্বতী পূজা স্পেচিয়েল কি হ'ল আজি খিচিৰি খালো চিপছৰ লগত খিচিৰি খালো চিপছৰ লগত খিচিৰি ধুনীয়া ছোৱালী